আমাৰ লিউ আজি প্ৰথম স্কুল গৈ আছে এডমিশ্যনৰ কাৰণে তাত কি কৰে আপোনালোকে চাই থাকিব দেই তাক মৰম দিব চাই থাকক আপোনালোকে স্কুলত যে মোক কেনেকুৱা হা হা আহি থাকা ৰৈ কিয় দিয়া তোমাক ফটো মাৰি থাকো নাই নহয় মই ৰৈ দিবৰ কাৰণে ফটো উঠাৰ ভাল আছে ন আহি থাকা আহি থাকা আহি থাকা আহি থাকা লাহে লাহে খালি গৈ থাকিবা দেই লাহে লাহে গৈ থাকিবা দেই এপিনে চোৱা হ'ব ইমান স্পীড নাযায় স্কুল আহি পালোঁ চাই থাকক সি কি কৰে কি নকৰে চাই থাকক ৰাইজ কি কৰিব সি এপিনে ব'লা আহা যোৱা আগত যোৱা তোমালোকে হা কৈ কৰিছে চোৱা আজিৰ পৰা সদায় আহিব লাগিব জানানে খোলা দিলে খোলা আছে ব'লা মানুহ নাই বহা মই মাতি দিছোঁ এফালে আমাৰ আৰু পিছফালে আছে খেলা দেখা পাই দৌৰিছে মিছ আহিলে আহিব কি সুধিব চাই থাককচোন আপোনালোকে কি উত্তৰ দি থাকিব অলপ ওচৰত যোৱা মিছৰ ওচৰত যোৱা মাৰ নাম পাপাৰ নাম কৈ দিয়া ঘৰ ক'ত কৈ দিয়া তুমি যে কেনেকৈ আহিলা মাৰ লগত আহিছা কৈ দিয়া স্কুলত আমি খেলিম দেই এতিয়া তোমালোক খেলাগে যোৱা খেলা লাহে লাহে দেই উৎপাত নকৰে এবাৰ মই এইবাৰ ই দৌৰিব এবাৰ মই খেলা ইমান জোৰছে টিকা টোপ পাইছা ন নিদিবা দুষ্ট নকৰে দুষ্ট কৰিলে মিছে বেয়া পাব নহয় সি যে স্কুল আহিছে গমেই পোৱা নাই সি ভাবিছে ক'ৰবাত খেলিব আহিছে বাছ চাই থাককচোন আৰু কি কৰিব তাৰ উৎপাতবোৰ উঠা লিউ যোৱা এইবাৰ তুমি যোৱা হেল্ল' ৰাইজ কি খবৰ মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ কোৱা মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ আপোনালোকে সঁহাৰি জনাব
সঁহাৰি জনাব কোৱা হাৰি জানিব মই কিন্তু দুষ্ট নকৰোঁ মই কেনেকৈ নকৰোঁ দেই হাই ৰাইজ এতিয়া মই অলপ পঢ়িম তাৰপিছত টিভি চাম তাৰপিছত খেলিম বাই